নমস্কাৰ মোৰ চেনেলৰ অন্যটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। আজি মই ঘৰতে বজাৰত পোৱাৰ দৰে বিস্কুট বনাইছিলো আটা দি। সেয়ে ভাবিলো ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব আৰু গম পাব মই কেনেদৰে বনালো আটাৰে বিস্কুট। এয়া বনাবৰ কাৰণে এটা ডাঙৰ বাটি ললো। বাটিত মই জোখ কৰি এবাটি আটা দিলো, এবাটি মই চুজি দিছো একে বাটিৰে। আৰু মই এয়া এবাটি কেটা বাটিৰে চেনি দিছো। আপোনালোকে যদি নিমখীয়া খাব বিচাৰে নিমখীয়া বনাব পাৰে। মই বিস্কুটটো মিঠা বনাম কাৰণে চেনি অলপ সৰহকৈ দিছো। আৰু বিস্কুটটো অলপ সোৱাদ হ'বৰ কাৰণে মই অকণমান নিমখ দিছো। আৰু মই ইয়াৰ অলপ ৰিফাইন দি অলপকৈ গোটেইখিনি ভালদৰে সানি ল'ম। প্ৰথমে এনেদৰে অলপকৈ দি ল'ম, দি সানি থাকিম। ভালদৰে ৰিফাইন দি সানি লোৱাৰ পাছত এয়া মই গাখীৰ অলপকৈ দি সানি থাকিম। আৰু ইয়াতে মই কেইচামুচমান পাউডাৰ গাখীৰো ব্যৱহাৰ কৰিছিলোঁ। ভিডিঅ'টোত দেখুওৱা নহ'ল, মই তাতে দিছিলোঁ কেইচামুচমান সৰু চামুচেৰে 4 বা 5 চামুচমান দিছিলোঁ। এবাৰতে গোটেইখিনি গাখীৰ দি নিদিব, অলপকৈ সানি ল'ব। মই ইয়াতে চেনিটো অলপ বেছিকৈ দিছোঁ। মিঠা হোৱাৰ লগতে অলপ যে বজাৰত পাই বিস্কুটটোৰ ওপৰত চেনি লাগি থাকে, তেনেদৰে বনাবৰ কাৰণে চেনিটো অলপ ডাঙৰ চেনিটো ব্যৱহাৰ কৰিছোঁ আৰু অলপ বেছিকৈ দিছোঁ। খুব সহজতে আপোনালোকেও এইটো বনাব পাৰিব, বৰ বেছি সময়ো নালাগে। মই গোটেইখিনি ভালদৰে সানি ল'লোঁ। সানি লৈ এনেদৰে মই ঘূৰণি আকৃতি দিছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে, স্কোৱাৰ বা ৰেক্টেংগুলাৰ যিকোনো শ্বেপত আৰু দিব পাৰে। মই সহজতে হ'বৰ কাৰণে ঘূৰণীয়া শ্বেপটোৱে দিছোঁ। আৰু এই কেক কটা চুৰি এখনে দেখিছেনে বাৰু, অলপ মাজে এনেকৈ কাটি অকণ ডিজাইন এটা কৰি দিছোঁ। বৰ বেছি ডাঠকৈও নবনাব, বজাৰত পোৱা বিস্কুটটোতো বৰ বেছি ডাঠ নহয়, অলপ পাতলকৈ বনাব, তেতিয়া সহজতে সিজিব ভিতৰখিনিলৈকে। নহ'লে বৰ বেছি ডাঠকৈ বনালে ভিতৰখিনি নিসিজিব, ওপৰখিনিহে ৰঙচুৱা হৈ যাব। ভিতৰখিনি সিজালৈকে ওপৰখিনিতো তেনেদৰে হ'লে পুৰাই যাবগৈ। গতিকে অলপ পাতলকৈ বনাব। আৰু যদি অকণমান ছাইডবোৰ অলপমান যদি ঘূৰণীয়া নহয় বা অলপ বেকা হয়, তেনে হাতেৰে পিছত মিলাই দিলেই হ'ল আৰু। এনেদৰে মোৰ গোটেইখিনি বনাই ল'লোঁ। মই কেৰাহীখনত ৰিফাইন দিলোঁ, ৰিফাইন দি গৰম হ'ব দিছোঁ ভালদৰে। তাৰপিছত মই এটাকৈ গোটেইখিনি দি দিছোঁ। আৰু আপোনালোকে এইখিনি মিশ্ৰণখিনি সানোতে বৰ বেছি কোমল কৰিও সানিব নালাগে।
মোৰ এটা সাইড হৈ আহিছে মই লৰাই দিছো জুইটো মই কমাই দিছো নহলে ভিতৰটো নিখিজিব আৰু বাহিৰটো ৰঙচুৱা হৈ যাব ইয়া মোৰ কেইখনমান বিস্কুট ভাজি হৈ গৈছে এই দেখিছেনে মই যে চেনিটো অলপ বেছিকৈ দিছিলোঁ ডাঙৰ চেনিটো অলপ বিস্কুটৰ ওপৰত লাগি লাগি থাকিবৰ কাৰণে ইয়াত এনেদৰে আছে আৰু অলপ বেছিকৈ দিয়াহেঁতেন আৰু অলপ থাকিল হয় বেছিকৈ আৰু এনেদৰে যে ডিজাইনটো দিছিলোঁ সম্পূৰ্ণ ডিজাইনটো বিস্কুটৰ ওপৰত ফুটি উঠিছে মোৰ গোটেইখিনি বনাই হৈ গ'ল আজি যদি মোৰ এই বিস্কুটৰ ৰেচিপিটো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যেনে ইমান ধুনীয়া হৈছে এনেদৰে ঘৰতে বিস্কুট বনালে বজাৰৰ পৰা কিনিবই নালাগে অলপ সময় ঠাণ্ডা হ'বলৈ দিয়াৰ পাছতে বিস্কুটটো মচমচীয়া হৈ আহে এখন আপোনালোকক এনেদৰে ভাঙি দেখাইছোঁ দেখিছেনে ইমান ধুনীয়া মচমচীয়া হৈছে আৰু আজি মোৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ